মাজনী মা তুমি এতিয়াও ওলা নাই স্কুলত যাবৰ পলমে হ'ল মা মই আজি নাযাওঁ চেণ্ডেলযোৰ ছিঙি আছে আজি কিবা কৰি যাচোন মাজনী মই অলপ পইচাৰ মাথা মাৰি আছো যা মই নেযাওঁ বুলি কৈছো নহয় মা মই নেযাওঁৱে আজি মই আহোঁতে তোমাৰ বস্তুখিনি লৈ আহিম দিয়া নব ভাইটি নব তুমি ইমান দুখ কৰি থাকিলে কেনেকৈ হ'ব হোৱাটো হৈয়ে গৈছে কপালত যাৰ যিখিনি লিখন সেইখিনি কোনেও খণ্ডন কৰিব নোৱাৰে মই আহোঁতে মাজনীৰ বাবে চেণ্ডেল এযোৰ আনিম দিয়া আৰু কি লাগে একেলগে কৈ দিয়া নিজৰ মানুহজনীৰ কথা নুশুনিলেও আনৰ মাইকীৰ কথা ভালকৈ শুনে পূৰ্ণিমা তুমি তেনেকৈ কিয় কোৱা মইতো ভাইটিক একো আনিব কোৱা নাই বুদ্ধি থকা মানুহে সকলো কথা খুলি নকয় বেলেগ উপায় থাকে নহয় মাজনী এইটো লোৱা পিন্ধি চোৱা নিমিলিলে বেলেগ এযোৰ আনিম দিয়া স্কুল ক্ষতি নকৰিবা হ'ব খুৰা হেৰা পানী এক গিলাচ আনাচোন আৰু এইটো লৈ যোৱা এইবিলাক কিয় আনিব লাগে সেইজনীকে দিয়া আগৈ হেৰা কিয় তেনেকৈ কোৱা এই মাউৰা ছোৱালীজনীকনো কেনেকৈ এৰি খাওঁ মাউৰাজনী নহয় সেইজনী বুলি কোৱা পূৰ্ণিমা সঁচা কথা ক'লে ৰাগ উঠে অলপ মনে মনে থাকাচোন চোৱা পূৰ্ণিমা এই দাদা ঢুকোৱাৰ পিছত নৱজনী বৰ অকলশৰীয়া হৈ পৰিছে এইখিনি সময়ত আপোন মানুহবোৰে যদি কাষত নাথাকো তেনেহ'লে তাই দেখোন ভাগি পৰিব আনৰ মনটো ভঙাটো দেখিছা নিজৰ ঘৰখনৰ কথাহে মনলৈ নাহে নিজৰ কথা কিয় নাভাবিম আমাৰ এই ভৰা ঘৰখনত দাদাৰ ছোৱালীজনীয়ে একমাত্ৰ আমাক যিহেতুকে ভগৱানে নিদিলে ভগৱানে নহয় নিজৰ স্বভাৱৰ কাৰণে হৈছে এইবোৰ পূৰ্ণিমা মাজনী অলপ ভালকৈ পঢ়িবি দে দেখিছাই আমাৰ নিচিনা মানুহক কোনেও ভাল নাপায় তই পঢ়ি শুনি বহুত ডাঙৰ মানুহ হ'ব লাগিব দেউতাৰাই তোক লৈ বহুত ডাঙৰ সপোন দেখিছিল হ'ব মা মই ভালকৈ পঢ়িম তোমাৰ আৰু দেউতাৰ সপোনবোৰ পূৰণ কৰিম মা মাজনী আইজনী দেউতা আহাচোন আহা বহা কোৱাচোন দেউতা আইজনী এইবিলাক মই কি শুনি থাকো ইমান খং কৰি থাকিলে সংসাৰখন কেনেকৈ চলিব ইমান তেজ মাৰি থাকিব নোৱাৰো দেউতা মই এইখন ঘৰ এৰি গুচি যাম আইজনী এইবোৰ কি কৈছা সংসাৰ এখন চলিবলৈ হ'লে অলপ বুজা মেলা থাকিব লাগিব অলপ ধৈৰ্য ধৰি থাকিবিচোন ধৈৰ্য বহুত ধৰিলো দেউতা মই আৰু নোৱাৰা হৈছো এনেকুৱা চৰিত্ৰহীন মানুহৰ লগত মই থাকিব নোৱাৰো মই আজিয়ে গুচি যাম ঘৰলৈ গুচি গ'লে সকলো সমস্যা সমাধান নহয় আইজনী তোমাৰ দাদাৰো বিয়াখন পাতিব আছে দুদিনমান ধৈৰ্য ধৰাচোন তোমালোকে নাৰাখিলেও মই ইয়াৰ পৰা গুচি যাম প্ৰয়োজন হ'লে খুচি মাগি খাম জেদ ধৰি নাথাকিব আইজনী দুদিনমান ধৈৰ্য ধৰাচোন মই জঙৰ লগত ভালকৈ কথা পাতি লওঁ কি কৰিব পৰা যায় চিন্তা কৰিম নহয় বেয়া মনোভাৱবোৰ মনৰ পৰা উলিয়াই দিয়া মই এতিয়া আহিছোঁ দে হ'ব দেউতা আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ ছয় ঋতু আহি আল ফুল কলি পিন্ধাই অপূৰ্ব সাজ মা এইটো কি ভালদৰে বুজিয়েই পোৱা নাই মোক সুধি কি পাবি মাজনী আমি দেখিও কণাৰ নিচিনা হৈ পৰিছো নিজে যত্ন কৰি ভালকৈ পঢ়ো এজনী
আজি দেউতাৰাই থকা হ'লে মোৰে কপালখন পুৰা কপাল। মই খুৰাক মাতি দিওঁ ৰ'বা, খুৰাই বুজাই দিব। খুৰা, খুৰা। মাজনী মই গৈছো ৰবা। কিয় যাব লাগে? কিয় যাব লাগে মানে? তুমি শুনা নাই নেকি মাজনী মাতি আছে? শুনিছো, কিন্তু কি চলেৰে সেইজনীয়ে মাতি থাকে সেইটোও মই বুজিছো। এই তোমাৰ সন্দেহ তয়ে কাল অমানিশা নমাই আনিব, মনত ৰাখিবা কিন্তু। নবৌ, ক'ত যোৱা? অলপ কামলৈ ওলাই যাওঁ বুলি লৈছোঁ। এনেকৈ আৰু থাকিলে ঘৰখন কেনেকৈ চলিব? কেইদিনমান পিছত যোৱাচোন নবৌ। দাদা ঢুকুৱা 10 দিনেই হোৱা নাই। কি খৰচ লাগে মই দিম নহয়। নালাগে অ' ভাইটি, মইতো এনেও কাম কৰিব লাগিব। ঘৰখনত খেলি মেলি নলগাবিচোন। আমাৰ কথা বেছি ভাবিব নালাগে, আমি চলি থাকিম। পূৰ্ণিমা, এইবোৰ কি কৰি আছা? মই কাৰো বাধা হৈ নাথাকো। মুক্ত মনে কথা পাতিব পাৰিবি। কাৰোবাক খৰচ দিলেও ক'ব লগা নাই। ঘৰখনত সোমাই ৰাখিলেও একো নহয়। পূৰ্ণিমা, এয়া তুমি কি কৈ আছা? বাধা দিয়া মানুহো নাথাকিব। চোৱা পূৰ্ণিমা, দাদা নোহোৱা বাবে অকণমান সহায় কৰিছোঁ, তাকে আকৌ ইমান বেয়া চিন্তা কৰিব লাগেনে? তোমালোক মাইকী মানুহবোৰ কিয় তেনেকুৱা? নিজৰ স্বভাৱটোৰ কথা নোকোৱা। মই সেইবিলাক বুজি নাপাওঁ। মই এইখন ঘৰত নাথাকো, মই আজিয়ে গুচি যাম। পূৰ্ণিমা, 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 তুমি সঁচাই যাব ওলাইছা? চাওঁ, এৰি দিয়া। ইমান কোৱাৰ স্বত্বেও তুমি নথকা। কিন্তু মনত ৰাখিবা, মই তোমাক কেতিয়াও আনিব নাযাওঁ। নেলাগে তোমাৰ নিচিনা মানুহে আনিব। মই এনেকুৱা ঘৰত নাথাকো। পূৰ্ণিমা, তই এনেকুৱা কিয় কৰিবলৈ লৈছ? তোৰ কাৰণে যাব ওলাইছো। মোৰ বাবে তই সংসাৰখনকে ধ্বংস কৰিব বিচাৰিছা। খুচি মতেদি কথা পাতিব পাৰিবি। তই যাব নালাগে পূৰ্ণিমা। প্ৰয়োজন হ'লে ময়ে ঘৰ এৰি গুচি যাম। মইনো ইয়াত থাকি কি কৰিম? তহঁতে যি কৰা কৰিবি। আজিৰ পৰা মই বাধা হৈ নাথাকো। নেলাগে নব, তাক যাব দিয়া। তাক বুজাই লাভ নাই, এদিন পস্তাব তাই। মই নাথাকো বুলি কৈছো, নাথাকো। তহঁতে যি কৰা কৰিবি। মোৰ কাৰণে তহঁতৰ সংসাৰখন ধ্বংস হৈ গ'ল। নব, তোমাৰ কাৰণে মোৰ সংসাৰ একো হোৱা নাই। তাই মিছা অপজাপ দি ইয়াৰ পৰা গুচি গ'ল, কিন্তু এদিন বুজিব তাই। বুজিব বাকী নাই। তই নিজৰ স্বভাৱৰ কাৰণে তই গিৰেৰৰ লগত মিলিব নোৱাৰিলি, আৰু নিজৰ বস্তুখিনিও আইতাই চম্ভালিব লগা হৈছে। হ'ব দেচোন বাবা, তাই ভালকে বুজি উঠা নাই নহয়। কেতিয়া বুজিব? তহঁতৰ মৰমৰ কাৰণে তাই আজি মূৰৰ ওপৰত উঠিছে। কিন্তু ভণ্টি, এইখন ঘৰ তোৰ মতে নচলিব। সৰোজ। যতীন, ইয়াতে বহ। পিছে ঘৰৰ খবৰ কচোন। কি ক'ম বন্ধু, পূৰ্ণিমা ঘৰেদি গুচি গ'ল নহয়। কিয়? কি হৈছে? নৱৰ লগত মিছাতে সন্দেহ কৰি ঘৰেদি গুচি গ'লো। কিন্তু এদিন বুজিব যতীন। বাৰু যিয়ে নহওক, লগ পালোঁ, ভাল লাগিল। মোৰ এটা জৰুৰী কাম আছে, মই এতিয়া আহিছোঁ দিয়া। ঠিক আছে দিয়া। চাইজনী সকলোৰে ঘৰতে থাকে, অলপ পাই যাবে। ঘৰলৈ উভতি যাচোন, সকলো ঠিক হৈ যাব। মই নাযাওঁ আইতা। এনেকুৱা চৰিত্ৰহীন মানুহৰ লগত মই থাকিব নোৱাৰো আইতা। তই গ'লে নহ'ব নহয়। ঘৰখনৰ মান সন্মান সকলো ধূলিসাৎ কৰি পেলালি। তুমি ভুল ভাবি আছো মাজনী। জঙাই তেনেকুৱা মানুহ নহয়। মিছাতে সন্দেহ কৰি নিজৰ সংসাৰখন কিয় ধ্বংস কৰিছা?
কথাখিনি বুজিবিচোন। মই জানো সিহঁতৰ মাজত এটা পবিত্ৰ সম্বন্ধ আছে। সেইটোলৈ মই দুখ নকৰোঁ। মোৰ এনেকুৱা সংসাৰ বাৰ বাৰ ধ্বংস হৈ যাক, কিন্তু মাৰ নিচিনা নবৌ এজনীক সন্দেহ কৰিলে মই সহ্য নকৰোঁ। আইতা, মই বহুত ডাঙৰ ভুল কাম কৰিলো আইতা। আইজনী, ইমান বেয়া চকুৰে চালো। নাই নাই আইতা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আজিয়ে যাম আইতা। আইজনী, তই ঘৰলৈ উভতি যা। আইতা